বাংলাদেশত যেনেতে হিন্দু হোৱাটোৱে এক প্ৰকাৰৰ অপৰাধ হৈ পৰিছে। কেতিয়াবা হিন্দু লোকসকলৰ ঘৰ দুৱাৰ ভঙা হৈছে, কেতিয়াবা তেওঁলোকৰ উপাসনাস্থলীত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু কেতিয়াবা হিন্দু লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ধৰ্মীয় সংখ্যালঘু নাইবা হিন্দুসকলক টাৰ্গেট কৰাৰ অন্যতম কাৰণ হৈছে বাংলাদেশত উত্থান ঘটা মৌলবাদী শক্তি। ইউনিছৰ চৰকাৰ অহাৰ লগে লগে বাংলাদেশত নিষিদ্ধ ঘোষিত বহু সংগঠনৰ ওপৰত নিষেধাজ্ঞা ইউনিছ চৰকাৰে আঁতৰ কৰি দিয়ে। ইয়াৰে বহু সংগঠনৰ সম্পৰ্ক আল কায়দা নাইবা এনেকুৱা কোনো সন্ত্ৰাসবাদী সংগঠনৰ সৈতে থকা বুলিও জানিব পৰা যায়। এইসমূহ সন্ত্ৰাসবাদী সংগঠনে কেৱল বাংলাদেশতেই নহয়, অসম তথা উত্তৰ পূবতো জেহাদ বিয়পোৱাৰ বাবে বিভিন্ন সময়ত চেষ্টা কৰি আহিছে। চিন্ময় কৃষ্ণদাসক ইতিমধ্যে বাংলাদেশ চৰকাৰে দেশদ্ৰোহিতাৰ গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰিছে। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্যই আপোনালোকক স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছো বাংলাদেশত সংঘটিত ঘটনাৰ বিষয়ে। বাংলাদেশত যেনেতে হিন্দু হোৱাটোৱে এক প্ৰকাৰৰ অপৰাধ হৈ পৰিছে, কিয়নো হিন্দুৰ ওপৰত বাংলাদেশত ধাৰাবাহিকভাৱে এটাৰ পিছত আনটাকৈ নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। কেতিয়াবা হিন্দু লোকসকলৰ ঘৰ দুৱাৰ ভঙা হৈছে, কেতিয়াবা তেওঁলোকৰ উপাসনাস্থলীত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু কেতিয়াবা হিন্দু লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পিছে বাংলাদেশত হিন্দুৰ ওপৰত সংঘটিত ঘটনা এয়াই প্ৰথম নহয়। বাংলাদেশত হিন্দুৰ ওপৰত কিদৰে অত্যাচাৰ হৈছিল সেই কথা বুজিবলৈ 1971 চন বা তাৰ আগলৈ যাব লাগিব। বাংলাদেশ গঠন হোৱাৰ পূৰ্বে ৰাষ্ট্ৰখনৰ নাম আছিল পূব পাকিস্তান, অৰ্থাৎ ই পাকিস্তানৰ এটা অংশ আছিল। পাকিস্তানৰ অংশ থকাৰ সময়ত হিন্দু লোকসকলক, সংখ্যালঘু লোকসকলক বিভিন্ন সময়ত বাংলাদেশ নাইবা সেই সময়ৰ পূব পাকিস্তানত লক্ষ্য কৰা হৈছিল। 1971 চনত পূব পাকিস্তানৰ পৰা বাংলাদেশে স্বাধীনতা লাভ কৰে আৰু এই ক্ষেত্ৰত ভাৰতে পোনপটীয়াকৈ বাংলাদেশক সহায় কৰে। কিন্তু স্বাধীনতা পোৱাৰ পাছতো বাংলাদেশৰ পৰিৱেশ আৰু পৰিস্থিতি হিন্দুসকলৰ বাবে বৰ বিশেষ সলনি নহল। সময়ে সময়ে হিন্দুসকলক সহজ টাৰ্গেট বা ছফ্ট টাৰ্গেট হিচাপে বাছি লোৱা হয়। ধৰ্মীয় সংখ্যালঘু নাইবা হিন্দুসকলক টাৰ্গেট কৰাৰ অন্যতম কাৰণ হৈছে বাংলাদেশত উত্থান ঘটা মৌলবাদী শক্তি। ইছলামিক মৌলবাদী শক্তিৰ আগ্ৰাসন তথা উত্থানে শংকাৰ কাৰণ হৈ পৰিছে বাংলাদেশত থকা হিন্দুসকলৰ বাবে আৰু সেই কাৰণতেই বাংলাদেশত ধাৰাবাহিকভাৱে হিন্দুৰ জনসংখ্যা কমি অহা পৰিলক্ষিত হৈছে। বৰ্তমান সময়ত বাংলাদেশৰ মুঠ জনসংখ্যাৰ 10%তকৈও কম সংখ্যক লোকে হিন্দু ধৰ্ম বিশ্বাস কৰে বা হিন্দু ৰীতি নীতি তেওঁলোকে মানি চলে। কিন্তু এই লোকসকলৰ ওপৰতো বিভিন্ন সময়ত হেঁচা প্ৰয়োগ কৰা হৈছে। বাংলাদেশত যেতিয়া শ্বেখ হাছিনাৰ চৰকাৰ আছিলে তেতিয়াও হিন্দু মঠ মন্দিৰ, ধৰ্মীয় অনুষ্ঠান আদিৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ পিছত হাছিনা চৰকাৰৰ পতন হয়, বাংলাদেশত প্ৰথমতে ছাত্ৰ আন্দোলনৰ আৰম্ভণি ঘটে। বৰ্তমান সময়ত বাংলাদেশত মহম্মদ ইউছুফৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ আছে। সকলোৱে ভাবিছিল এই চৰকাৰ অহাৰ পিছত বাংলাদেশত গণতান্ত্ৰিক প্ৰমূল্যবোধ দেখিবলৈ পোৱা যাব, কিন্তু সকলোকে আচৰিত কৰি বাংলাদেশত অতি দ্ৰুতগতিত গণতন্ত্ৰৰ অৱক্ষয় হোৱা পৰিলক্ষিত হৈছে আৰু পুনৰবাৰ হিন্দুসকলক লক্ষ্য কৰি লোৱা হৈছে। ইউনিছৰ চৰকাৰ অহাৰ লগে লগে বাংলাদেশত নিষিদ্ধ ঘোষিত বহু সংগঠনৰ ওপৰত নিষেধাজ্ঞা ইউনিছ চৰকাৰে আঁতৰ কৰি দিয়ে। ইয়াৰে বহু সংগঠনৰ সম্পৰ্ক আল কায়দা নাইবা এনেকুৱা কোনো সন্ত্ৰাসবাদী সংগঠনৰ সৈতে থকা বুলিও জানিব পৰা যায়। এইসমূহ সন্ত্ৰাসবাদী সংগঠনে কেৱল বাংলাদেশতেই নহয়, অসম তথা উত্তৰ পূবতো জেহাদ বিয়পোৱাৰ বাবে বিভিন্ন সময়ত চেষ্টা কৰি আহিছে আৰু তেনেকুৱা একাংশ ৰক্ষণশীল অতি উগ্ৰবাদী স্বভাৱৰ তথা সন্ত্ৰাসবাদী চৰিত্ৰৰ লোকৰ বাবেই হিন্দুসকলৰ এতিয়া সমস্যা হৈছে বাংলাদেশত। বৰ্তমান সময়ত বাংলাদেশত ধাৰাবাহিকভাৱে হিন্দুসকলক লক্ষ্য কৰি লোৱা হৈছে। তেওঁলোকৰ ব্যৱসায় বাণিজ্য এক প্ৰকাৰৰ বন্ধ কৰি দিয়া হৈছে। বলপূৰ্বকভাৱে ধৰ্মান্তৰকৰণৰ বাবে হেঁচা দিয়াৰ অভিযোগ উত্থাপিত হৈছে। কেৱল সিমানেই নহয়, চৰকাৰী চাকৰিৰ পৰাও হিন্দু লোকসকলক বাছি বাছি উলিয়াই দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইউনিছ চৰকাৰ অহাৰ পাছত এইদৰে হিন্দুসকলৰ লগত সংঘটিত ঘটনাক লৈ বহুতেই উদ্বেগ প্ৰকাশ কৰিছে। শেহতীয়াকৈ ইস্কনৰ এটা বিষয়ক লৈ বাংলাদেশত ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। বাংলাদেশৰ প্ৰতিবাদৰ সময়তো ইস্কনৰ বহু মঠ মন্দিৰক লক্ষ্য কৰি লোৱা হৈছিল আৰু ইউনিছ চৰকাৰ অহাৰ পিছত এনেকুৱা ঘটনা এতিয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বাংলাদেশ ইস্কনৰ অন্যতম নেতা চিন্ময় কৃষ্ণদাসক ইতিমধ্যে বাংলাদেশ চৰকাৰে দেশদ্ৰোহিতাৰ গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান সময়ত ধৰ্মীয় নেতাগৰাকী জেলৰ ভিতৰতেই থাকিবলগীয়া হৈছে। এখন গেৰুৱা পতাকা উত্তোলন কৰাৰ বাবেই দেশদ্ৰোহিতাৰ গোচৰ জাপি দিয়া হৈছে ধৰ্মীয় গুৰুগৰাকীৰ ওপৰত। আনকি বাদেই দিয়ক, কৃষ্ণদাসৰ যিগৰাকী অধিবক্তা আছিলে সেই অধিবক্তাগৰাকীকো আক্ৰমণৰ ঘটনা সংঘটিত হয় আৰু বৰ্তমান সময়ত সংকটজনক অৱস্থাত তেওঁ চিকিৎসাধীন হৈ আছে। বাংলাদেশৰ চট্টগ্ৰাম, কুমিলা, ঢাকা আদি বিভিন্ন প্ৰান্তত হিন্দু লোকসকল ওলাই আহি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে আৰু তেওঁলোকে ক'ব বিচাৰিছে যে তেওঁলোক সেই দেশৰেই নাগৰিক।
একমাত্ৰ হিন্দু হোৱাৰ বাবেই সেই দেশৰ নাগৰিককেই সেই দেশখনত এই ব্যৱহাৰ কিয় কৰা হৈছে বাংলাদেশৰ এই বিষয় এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ব্ৰিটেইনৰ সদনতো বাংলাদেশৰ এই প্ৰসংগক লৈ আলোচনা কৰা হয় ব্ৰিটেইনৰ সাংসদ বেৰী গাৰ্ডিনাৰ আৰু প্ৰীতি পেটেলে নিজৰ ভাষণৰ প্ৰসংগত বাংলাদেশৰ এই কথা উল্লেখ কৰে Since the fall of the previous government in August of this year, Bangladesh has seen more than 2,000 incidents of violence, most of which have been targeted against the minority Hindu community. Hindus make up less than 10% of the Bangladesh population, and my honourable friend will be aware that anti-Hindu violence has been a recurrent event in the country, and indeed the Jamaat-e-Islami party was earlier this year banned after riots in which 200 people were killed. A leading Hindu monk, Chinmoy Krishna Das, who is a former leader of the ISKCON Krishna consciousness movement, has been arrested. These are deep and long-standing ties between our two countries, and the Minister herself is right to point out that even though she's visited Bangladesh recently, as my honourable friend, the member opposite, has said, the degree of escalation in the violence is deeply, deeply concerning. And what we are witnessing now is just uncontrolled violence in many quarters. ইফালে ভাৰততো বাংলাদেশৰ এই ঘটনাক লৈ ধাৰাবাহিকভাৱে প্ৰতিবাদ হৈছে ত্ৰিপুৰাৰ কেইবাখনো হোটেলত বাংলাদেশৰ নাগৰিকৰ থকাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে পশ্চিমবংগৰ বিভিন্ন হাস্পাতালত বাংলাদেশী নাগৰিকক চিকিৎসা প্ৰদান নকৰাক লৈ যুঁজা চলিছে ইফালে অসমৰো বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে হিন্দুসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আজিৰ দিনটোতো ব্যাপকভাৱে প্ৰতিবাদ হয় মুঠৰ ওপৰত বাংলাদেশত থকা হিন্দুসকলক সুৰক্ষাৰ বাবে বিশ্বৰ প্ৰতিটো প্ৰান্ততে এতিয়া জনতাৰ কণ্ঠ শুনিবলৈ পোৱা গৈছে জানুৱাৰী মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শপত ল'ব নিৰ্বাচনী প্ৰচাৰৰ সময়ত ডোনাল্ড ট্ৰাম্পৰ তৰফৰ পৰা বাংলাদেশী হিন্দুসকলৰ ওপৰত চলি থকা নিৰ্যাতনৰ কথা প্ৰকাশ কৰা হৈছিল আশা কৰা হৈছে ট্ৰাম্প শাসনলৈ অহাৰ পাছতেই বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ ওপৰত অধিকভাৱে হেঁচা দিয়া হ'ব আৰু যাতে হিন্দুৰ লগতে অন্যান্য ধৰ্মীয় সংখ্যালঘুসকল বাংলাদেশত ভালে কুশলে থাকিব পাৰে তাৰ ব্যৱস্থা কৰা হ'ব ভাৰত চৰকাৰেও বাংলাদেশৰ ওপৰত সংঘটিত এই ঘটনাৰ ওপৰত কঠোৰভাৱে নজৰ ৰাখিছে বিদেশ মন্ত্ৰালয়ৰ তৰফৰ পৰা কেইবাটাও বিবৃতি জাৰি কৰা হৈছে আৰু কোৱা হৈছে যে বাংলাদেশত ধৰ্মীয় সংখ্যালঘু হিন্দুসকলৰ অধিকাৰ সুনিশ্চিত হ'ব লাগে কেৱল সিমানেই নহয় চিন্ময় কৃষ্ণ দাসৰ যিসমূহ অধিকাৰ থাকিব লাগে গণতান্ত্ৰিক অধিকাৰ থাকিব লাগে ন্যায়জনিত অধিকাৰ থাকিব লাগে এই অধিকাৰ সকলো তেওঁ লাভ কৰিব লাগে বাংলাদেশত দ্ৰুতগতিত বৃদ্ধি পোৱা একাংশ কট্টৰপন্থী আৰু মৌলবাদী শক্তিৰ বাবে এতিয়া হিন্দুসকলৰ এই সমস্যা হোৱা পৰিলক্ষিত হৈছে প্ৰশ্ন উত্থাপিত হৈছে অন্তৰ্বৰ্তীকালীন চৰকাৰ যি ইউনিছৰ নেতৃত্বত আছে কিয় তেওঁলোকে এই শক্তিসমূহক নিয়ন্ত্ৰণ কৰিব পৰা নাই ইয়াৰ মাজতে ভাৰতত থকা শেখ হাছিনাই অভিযোগ উত্থাপন কৰিছে মহম্মদ ইউনিছৰ বিৰুদ্ধে হাছিনাৰ তৰফৰ পৰা কোৱা হৈছে যে চৰকাৰে ইচ্ছা কৰিয়ে ইউনিছৰ চৰকাৰে এই ঘটনা সংঘটিত কৰিছে যিসকল সংখ্যালঘু হিন্দু আছে তেওঁলোকৰ কথা গুৰুত্ব দিয়া নাই আৰু তেওঁলোকক নিৰ্যাতনৰ মুখলৈ ঠেলি দিয়া হৈছে এই সমগ্ৰ ঘটনাক শেখ হাছিনাই গৰিহণা দিয়াও পৰিলক্ষিত হৈছে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে বাংলাদেশত নিৰ্বাচিত চৰকাৰ নাই এইখন হৈছে অন্তৰ্বৰ্তীকালীন চৰকাৰ এইদৰে যদি হিন্দুসকলৰ নিৰ্যাতন ধাৰাবাহিকভাৱে হৈ থাকে ইয়াৰ ফলত মহম্মদ ইউনিছৰ চৰকাৰ যথেষ্ট সমস্যাত পৰিব বাংলাদেশৰ এই মৌলবাদী শক্তিসমূহ অধিকভাৱে হাৰ পানী যোগাইছে নেকি ইউনিছৰ চৰকাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই বিষয়টোক লৈ যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে মহম্মদ ইউনিছ উল্লেখযোগ্য যে ইয়াৰ মাজতেই বাংলাদেশত দেখিবলৈ পোৱা গৈছে ভাৰত বিৰোধী এক প্ৰকাৰৰ প্ৰচাৰ যি ভাৰতে বাংলাদেশত বিভিন্ন সময়ত সহায় কৰি আহিছে যি ভাৰতৰ বাবে বাংলাদেশে স্বাধীনতা পাইছিলে সেই ভাৰতৰেই তাক বিৰোধিতা কৰা হৈছে কেৱল সিমানেই নহয় ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাকো একাংশ বাংলাদেশীয়ে অপমান কৰা পৰিলক্ষিত হৈছে এনে ক্ষেত্ৰত ভাৰতৰ জনতাৰ মাজতো এই ঘটনাক লৈ ব্যাপক ক্ষোভ আছে উল্লেখযোগ্য যে বৰ্তমান সময়তো ভাৰতে বিভিন্ন ক্ষেত্ৰত বাংলাদেশক সাহায্য কৰি আহিছে কিন্তু কি কাৰণত বাৰে বাৰে বাংলাদেশে এই ঘটনা কৰি আহিছে তাক লৈ জনতাৰ মাজত প্ৰশ্ন আছে বহুতে ক'ব খোজে বাংলাদেশত এতিয়া সক্ৰিয় হৈ পৰিছে পাকিস্তান সমৰ্থিত একাংশ শক্তি আৰু পাকিস্তান সমৰ্থিত এই শক্তিৰ পৰিচনাত পৰিয়ে ভাৰত বিৰোধীৰ লগতে হিন্দু লোকসকলৰ ওপৰত এনেকুৱা নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে বাংলাদেশৰ এই বিষয়ে পৰৱৰ্তী পৰ্যায়ত কোন দিশলৈ যায় আৰু 1971 চনৰ দৰে পুনৰ এক পৰিৱেশ বাংলাদেশত সৃষ্টি হ'ব নেকি তাৰ ওপৰতো সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে